हेलो फ्रेंड्स वेलकम टू एडवाइसम यूट्यूब चैनल। तो आज এইটো ভিডিঅ'ত আপোনাৰ সৈতে আলোচনা কৰিম নিবনুৱা যুৱক যুৱতীৰ বাবে চৰকাৰে লৈ আহিছে এটা সুবিধা আৰু লগতে লৈ আহিছে যে যিসকল ব্যক্তি বহিৰাজ্যৰ পৰা ঘৰত আহি একেবাৰে বেকাৰ হৈছে তেওঁলোকৰ কাৰণে এইটো সুবিধা আছে। এই সুবিধাটো হৈছে যে 26,000 ব্যক্তিক চৰকাৰে দিব জব কাৰ্ড। এই জব কাৰ্ডত লগতে ডেইলি 213 টাকাকৈ দিন মজুৰি দিব। আপুনি 15 দিনৰ ভিতৰত লাভ কৰিব পাৰিব এই জব কাৰ্ডখিনি। আৰু এই জব কাৰ্ডখিনি কেনেকৈ লাভ কৰিব এই সম্পূৰ্ণ ভিডিঅ'ত মন্ত্ৰী নৱকুমাৰ দলে এই জব কাৰ্ডৰ বিষয়ে কি কৈছে আপুনি বস্তুটো ভালকৈ বুজি ল'ব। তো আপোনাক শুনাই আছোঁ এই মন্ত্ৰীৰ কথাখিনি। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে যিসকল শ্ৰমিকে কোভিড-19ৰ সময়ত নিজ নিজ স্থানত আৰু বহিৰাজ্যৰ পৰা অহা যিসকল যুৱক যুৱতীয়ে ইচ্ছা প্ৰকাশ কৰি স্থানীয় গাঁও পঞ্চায়ত অঞ্চলত আমি তেখেতলোকক মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনত 15 দিনৰ ভিতৰত তেখেতলোকক জব কাৰ্ড দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেখেতলোকে যেতিয়াই বিচাৰে যাতে তেখেতলোকক কামৰ সুবিধা প্ৰদান কৰাৰ বাবে ইতিমধ্যে বিভাগৰ পৰা আঁচনিসমূহ অনুমোদন কৰি ৰাখিবলৈ বিভাগৰ পৰা